ভাল বস্তু এটা আহিছে ফ্লিপকাৰ্টৰ পৰা ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলো এ আহিছে মই মানে অৰ্ডাৰ কৰিছিলো এই ভাইটিটো আহিছে এই আহি আছে হাতত লৈ মই আজিলৈকে আনবক্সিং কৰা নাই কিন্তু ভিডিও মানে এনেকে প্ৰপাৰ্টিজ মই ফ্লিপকাৰ্টৰ পৰা লৈ আনবক্সিং কৰা নাই কিন্তু আজি মই আনবক্সিং কৰিম আপোনালোকে চাব আৰু বিজু ব্লগলৈ সকলোকে স্বাগতম জনাইছো ভাইটি তুমি বেয়া পাইছে নেকি নাই নাই ই দুবাৰ আহিলে মই তাক ঘূৰাই পঠিয়াব লগা হ'ল মানে মই তেতিয়া ভিডিও কাম কৰি আছিলো তেতিয়া মই কণ্ডিশ্যন আছিলে গাও ধোৱা নাছিলো কিন্তু এতিয়া আহিছে বস্তুটো আহাবি দেখো তুমি বেয়া পোৱা নাইতো তোমাৰ কাৰণে প্ৰথমবাৰ যে তোমাক যে প্ৰথমবাৰ এনেকে পঠিয়ালো মোৰ মিছেছৰ লগত কাজিয়াই হৈ গ'ল মানে বেয়া পোৱা হৈ গ'ল কেলে এনেকে পঠিয়াব লাগে কেলে এনেকে পঠিয়াব লাগে শুনিছানে এই মালিকনিক মাতি দিও নহলে তাই মানে মোক অলপ বেয়াকে কৈ আছিলে শুনিছা নাই এ ভাইটিটো আহিলে শুনা আহা কৈ ভি আছে Canon DSLR 1500 লৈছো ভাইটিটোৰ পৰা পইচা দিছো লোৱা ঠিক আছে থ্যাংক ইউ মই এতিয়া এটো আনবক্সিং কৰিম তাৰ পাছত তোমাকো জনাম আমাৰ ৰাইজে চাব তুমি খালি সাবস্ক্ৰাইব কৰি লবা চেনেলটো বিজু ব্লগ কি বিজু ব্লগ সাবস্ক্ৰাইব কৰি লবা আৰু ফ্ৰেন্ডজকো কৈ দিয়া সাবস্ক্ৰাইব কৰি লবা সাবস্ক্ৰাইব কৰি দিব লাইক কমেন্ট মজা ঠিক আছে থ্যাংক ইউ এতিয়া মই আনবক্সিং কৰিম Canon D1500D EOS 1500D light part warranty card is it? Warranty card. Use your warranty card as a tool. Itu battery addition. Without harder. Camera. EOS 1500 tadi sini na basic na alima itu lens tu itu sebelum এখন লগালেহে কেমেৰাটো মানে এইটো বাঢ়ি যায় লেন্স আৰু কি আছে এইটো কি কৰিলে এইটো বেটাৰী চাৰ্জাৰটো এইটো ইয়াত ভৰাম বেটাৰীটো ইয়াত দিম তেতিয়া চাৰ্জ হ'ব আজিৰ পৰা আপোনালোকে মজা পাব বিজু ব্লগত ভিডিও বৰ মজা ভিডিও পাব উপভোগ কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লব হয় মজা ভিডিও বনিব মজা ভিডিও বনিব এই কান্ধত এটো থাকিবই একদম মনোমাই ৰাখিব
খালি এটা খৰচ অলপ বাঢ়িব এইটো হেইছি নাই আহা নহয় বেগ সিক নাই আহা নহয় বেগ আনিব লাগিব বেগ লব লাগিব বস্তু এইকেইটা বেগ এটা আকৌ অৰ্ডাৰ কৰিবই লাগিব পাই আনবক্সিং কৰি দেখালো কেমেৰা কেনে পালে কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু মৰম বিচাৰিছো আশীৰ্বাদ বিচাৰিছো ফ্ৰেণ্ডছ মই DSLR আনবক্সিং কৰি থাকোতে মোৰ আৰু এটা প্ৰডাক্ট আহিছে মানে কলিং বেল টিপিছে মই এতিয়া আহিছো বাহিৰলৈ আকৌ লৈছো ৰব দিয়া ভাইটি দিয়া এটো চাওক আনবক্সিং ভিতৰতে কৰিম মানে POCO M4 Pro POCO M4 Pro অৰ্ডাৰ দিছিলে আহিছে শিপিং কাস্টমাৰ এড্ৰেছ বিজু সাংমে এটা মই ভিতৰতে একে জায়গাতে আনবক্সিং কৰো ধুনিয়াকে চাও ফ্লিপকাৰ্টৰ মানে মোৰ বহুত ট্ৰাস্টি হয় এই কোম্পানীটো কোম্পানীটো মই সাবি ওইলো ধুনিয়াকে এনেকে নুসু একদম ভালকে কৰিবি POCO M4 Pro আজি মোৰ আনবক্সিং দুটা হৈ আছে ধুনিয়াকে আপোনালোকে চাই আছে বিজু ব্লগ যদি সাবস্ক্ৰাইব কৰি ল'ব এনেকে ওলাই যাব এইটো কিছুমান তৰিকা থাকে তো তৰিকাৰ মতেহে কাম হ'ব এনে নহব নহয় ও ডাহৰ কাম যদি মই কুঠাৰে কৰিবলৈ লওঁ কেনেকে হ'ব বাৰু এই আঙুলি কামটো যদি মই কটাৰি কৰিবলৈ কাম হ'ব নহব নহয় কি ধুনিয়াকে ওলাব এতিয়া চিক 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 এই লাগি নধৰিবি আৰু কিবা লাগিছে নি নাই ও লাগি আছে এইটো ইয়াত ছিল লাগি আছে এইটো খুলিব লাগিব ছোৱালীয়ে যে দীঘল দীঘল নখ ৰাখে কাম দিয়ে কিন্তু এনেকুৱা বৰতে কাম দিয়ে এইটো এৰুৱাই দিব পৰা হ'ব এইটো চিনিব পৰা নাই অ এই ধুনীয়াকে খুল খাইছে এই বা ষ্টিকাৰ লাগি গৈছে একদম এতিয়া খুল খাব মিহি বিন্দাস POCO 6GB 128GB মানে RAM to 6GB আৰু মেমৰি হল 128GB এইটো আই গল স্লিম কি মস্তি POCO 64MB মজা বহুত অফাৰ পাইছো বিগ বিলিয়ন ডেজত আনিছো মানে হেৰিয়ৰ ফ্লিপকাৰ্টৰ ইয়েলো মস্তি লাগিছে কি মস্তি কালাৰটো ভাল লাগিছে নে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন সঁচাকে ভাল লাগিছে স্লিম হয় মালটো আৰু এই মালটো ভাল লাগিছে দেখিবলৈ কি আহিছে লগত এইটো কি আছে ও এইটো দিছে মানে কভাৰ এটা দিছে এই মালটো ভাল পাওঁ মই একদম সফেদ হয় ভাল লাগে এইটো এনেকে পিনকে লগাই দিব পাৰি এইপিনৰ পৰা নলগাই এইপিনৰ পৰা লগাইছো এইটো মানে এনেকে পৰিলেও একো নহয় এনেকে পৰিলেও ইমান অসুবিধা নাই এইফালে এতিয়া ওলাব কি আহিছে এইটো চাৰ্জাৰ এইটো অলপ ফাষ্ট চাৰ্জাৰ নে ফাষ্ট চাৰ্জাৰ হয় নে নহয় নাজানো দেই আজিকালি আকৌ এটা কথা আৰফোন নিদিয়ে মোবাইলবোৰত আৰফোন নিদিয়ে ইমান দামী মোবাইল 20000 টকা মোবাইল আৰফোন নিদিয়ে যে কি নহওক ফ্ৰেণ্ডছ এইটো POCO কেমেৰা আহি গ'ল মোৰ মোবাইল আহি গ'ল আপোনালোকক দেখালো আনবক্সিং কৰি কেনে পালে ভিডিওটো কমেন্ট কৰি কমেন্ট বক্সত জনাব আৰু নতুন ভিডিওলৈ সোনকালে আহি আছো তেতিয়ালৈকে